নমস্কাৰ বন্ধুসকল, মই হিৰণময় গগৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। হতাশা আমাৰ জীৱনৰ এক অংশ বুলি ক'লেও ভুল নহ'ব। জীৱন থকালৈকে হতাশাবোৰ আছে আৰু তাৰ বিপৰীতে সপোনবোৰো উমলি আছে। কৰ্মমুখী জীৱনত আগুৱাই গ'লে সৰহসংখ্যক ব্যক্তি হতাশ হোৱাৰ এটা মুখ্য কাৰণ হৈছে তেওঁলোকে সদায় পাৰফেকশ্যন নামৰ শব্দটোৰ পিছত দৌৰি থাকে, যিটো ভাল লক্ষণ নহয়। আপুনি যিটো ফিল্ডত কৰ্ম কৰিছে সেই ফিল্ডখনৰ ভিতৰত অন্য সফল তাৰকাৰ লগত কম সময়তে নিজকে তুলনা কৰাটো ভাল লক্ষণ নহয় আৰু তাৰ ফলত আপুনি হতাশ হৈ পৰাটো স্বাভাৱিক। পাৰফেকশ্যন হৈছে এনে এক যাত্ৰা যি কেতিয়াও শেষ নহয় আৰু তেনেধৰণে নিজকে উন্নত মানৰ কৰিবৰ বাবে বছৰ বছৰ সাধনা আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয়। গতিকে মই ক'ব বিচাৰিছোঁ যে পাৰফেকশ্যন শব্দটোৰ পিছত দৌৰি থকাৰ সলনি আমি ইম্প্ৰুভমেণ্ট শব্দটোৰ পিছত দৌৰিব লাগে, যিটো ময়ো মোৰ জীৱনত প্ৰয়োগ কৰি ভাল ফল পাইছোঁ। আমি সদায় যোৱাকালি কি কৰ্ম কৰিলোঁ তাৰ লগত নিজকে তুলনা কৰিলে আমি এক মানসিক শান্তি লাভ কৰাৰ সম্ভাৱনা থাকে। নিজকে আমি সুখী কৰিব জানিলে, আমি নিজৰ কৰ্মবোৰক ভাল পাব জানিলে, তেন্তে আমাৰ জীৱনটো সুন্দৰ হৈ গৈ থাকিব আৰু কম সময়ৰ ভিতৰতে আমাৰ জীৱনৰ মূল্য বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। এনে কিছুমান প্ৰেৰণামূলক কথা শুনিবৰ বাবে, মোৰ অভিজ্ঞতাবোৰৰ লগত জড়িত হোৱাৰ বাবে মোক ফ'ল' কৰি থাকিব। আজিলৈ আহিছোঁ, চাইনিং অফ। থেংক ইউ, বাই বাই।